Hello guys, welcome back to my channel Badshah vlog. আজি আমি আমাৰ বাহঁতৰ লগত মাৰা পাৰ্ক চাবলৈ গৈ আছো আৰু যেহেতু বৰষুণৰ ফলত ওলাব পৰা নাই এতিয়া 4:30 মান বাজি গ'ল আৰু মাৰা পাৰ্কখন 6টা বজাত বন্ধ কৰি দিব তেতিয়া সোনকালে ওলাইছো বাট বৰষুণৰ ফলত যাব পৰা নাই বৰষুণ দিছে দেখি আছে কিমান ৰ'দত পানী পৰি আছে তেতিয়া ওলাইছো সাম মাৰা পাৰ্কখন কেনেকুৱা আৰু তাত গৈ ফুল এনজয় কৰিম আপোনালোকে চাব তো বলক মাৰা পাৰ্কখনলৈ যাওঁ guys, আমি এয়া মাৰা পাৰ্কখন ঘূৰিবলৈ আহিছোঁ আৰু এতিয়া আমি মাৰা পাৰ্কখনৰ ভিতৰলৈ যাম তো আপোনালোকক লৈ যাম আৰু ইয়াত টিকেট কাউণ্টাৰ ইয়াত টিকেট কৰি আছে আৰু ইয়াত টিকেট দিব লাগিব আৰু মাৰা পাৰ্কখন দেখাম তো গাইজ এয়া টিকেট ভিতৰলৈ যাব হ'লে টিকেট কাটিব লাগিব আৰু এয়া টিকেট কাটি এতিয়া ভিতৰলৈ গৈ আছোঁ আৰু এইটো হ'ল মাৰা পাৰ্কৰ গেট আৰু ইয়াত টিকেট চেক ইন কৰে আপুনি কাটিছে না নাই চেক ইন কৰিব আমিতো কাটিছোৱে তো দেখাই দিওঁ টিকেটবিলাক হ'ল না তো গাইজ এয়া টিকেট কাটিছোঁ টিকেট কাটি এখন টিকেট 30 টকা 6জন আহিছোঁ 6জনৰ কাৰণে টিকেট কাটিছোঁ আৰু পাৰ্কখন বহুত ধুনীয়াকৈ বনাইছে আৰু পাৰ্কখন গোটেই পাৰ্কখন আপোনালোকক দেখাম তো বলক কালি এখন পাৰ্কলৈ গৈছোঁ আজি আৰু এখন মাৰা পাৰ্ক নগাঁৱত আছে লোকেশ্যন দি দিম আপোনালোক আহিব তো বলক পাৰ্কখন তো গাইজ এয়া পাৰ্কখনৰ ভিতৰ ফালে সোমালোঁ আৰু দেখোন পাৰ্কখনত বহুত ধুনীয়া আছে দেখা যায় আৰু কি বস্তু আছে চাবৰ কাৰণে সব গোটেইকেইটা বস্তু দেখাম আপোনালোকক আৰু কি বস্তু আছে উঠিব আৰু এনজয় কৰিব কাৰণে গোটেইকেইটা বস্তু দেখিম তো ফাৰ্ষ্টত এইটো দেখায় ডাঙৰ এটা পুখুৰী বহুত ধুনীয়াকৈ আছে পুখুৰীটো বহুত ধুনীয়াকৈ বনাইছে দেখক বহুত ডাঙৰ পুখুৰীটো বলক গৈ থাকোঁ আৰু ইয়াত হাঁহ দুটা আছে আৰু ইয়াত দেখক জাম্পিং যেহেতু ইয়াত 10 বছৰৰ তলৰ ল'ৰা ছোৱালীবিলাকে খেলিব পাৰিব আৰু আমিতো নোৱাৰিম আৰু ডাঙৰ হৈ যোৱাৰ কাৰণে বহুত বস্তু খেলিব পৰা নাই আৰু চাম ডাঙৰ মানুহৰ কাৰণে কি বস্তু আছে গোটেইকেইটা বস্তু দেখিম আৰু এনজয় কৰিম বলক আৰু এটা বস্তু দেখাম ইয়াত দেখক এটা পুৰণা ঘৰ এখন বনাইছে আগৰ দিনৰ কিবা বনাইছে বেছিকৈ ভালকৈ নাজানো এখন কি বনাইছে বাট এইখন আপোনালোকক দেখাম বলক চাম এইখন তো গাইজ দেখক আদিম যুগৰ মানুহে পাথৰ শিলত আৰ্ট কৰি থকা বস্তুবোৰ ইয়াত আনিছে ধৰক কি ধুনীয়া পাথৰ ইয়াত আৰ্ট কৰিছে আদিম যুগৰ মানুহে আৰু ইয়াতে পাথৰ কাটি
হাতী বনাইছে আৰু বিভিন্ন ধৰণৰ বস্তু বনাইছে। গোটেইকেইটা বস্তু আপোনালোকক দেখাম। আৰু ইয়াত দেখক, এই আৰু এটা পাথৰ আছে। ইয়াত কি বনাইছে, ইয়াতো হাতী বনাইছে। আৰু এই দেখক মহাত্মা গান্ধীৰ মূৰ্তি বনাইছে। তাকে পাৰ্কখনত বহুত ধুনীয়া ধুনীয়া বস্তু আছে। আৰু গোটেইকেইটা বস্তু দেখালে আজিপিনে যি আছে, আৰু আপোনালোকক দেখো কি কি বস্তু পাম আৰু দেখিম। আৰু এয়া দেখোন মোৰ বাবিলাকে জোল নীত উঠিছে, যিটো জল্দি বুলি কয়, সেইটোত উঠিছে। আৰু ময়ো উঠিম এতিয়া, চাই থাকক। তো গাইজ এতিয়াই গাড়ীবিলাকত উঠিম। বলক গাড়ীবিলাকে আজি ফুল এনজয় কৰিম গাড়ীবিলাকত। ভিডিও হইতাছে না? Napi ai ada udah. তো গাইজ এতিয়া মই এইখনত উঠিমেই। এতিয়া মানুহ নাই, সেইকাৰণে মই উঠি আছোঁ এইখনত উঠিম আজি। বহুত মজা লাগিব। এইখনত যাম কেনেকৈ সেইটোৱে ভাবি আছোঁ। Oh my god. बहुत दुख पाइছোঁ। মজা লাগিলে। Lai 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 lai. Middle টিপা দিতে নেই। তো গাইজ পাৰ্কখনত আহি বহুত ভাল লাগিছে, বাট বহুত কেইটা বস্তুত মই উঠিব পৰা নাই। এটা মোৰ আফচোচ লগত ডাঙৰ হৈ গ'লোঁ, সেইকাৰণে আফচোচ হৈ গ'ল। সৰু থাকিলে ভালেই আছিলে, বহুত কেইটা বস্তুত উঠিব পৰা নাই। সেইটাত উঠিলে ভালে লাগিলে আৰু। বহুত কেইটা বস্তু আছে উঠিব পৰা নাই, ডাঙৰ হৈ গ'লোঁ সেইকাৰণে, বাট উঠিব মন যায়। আৰু এটা বস্তু দেখা পালোঁ, দেখাম আপোনালোকক। অসমৰ বিহু ডান্সবিলাকে যেনেকৈ কৰে, এইবিলাকৰ বস্তু বহুত ধুনীয়াকৈ বনাইছে। দেখক
বেক কেমেৰা দেখাই আছোঁ, বহুত ধুনীয়াকৈ বনাইছে চাম ব'লক। ৰাইট বহুত কেইটাত উঠিছোঁ, এতিয়া বহুত হেৰাণ লাগি গ'ল। এতিয়া আমি ৱাৰ্ক কৰিম, পাৰ্কত ৱাৰ্ক কৰি আছোঁ আৰু এই পাৰ্কৰ পিছপিনে আমি গৈ আছোঁ। পাৰ্কৰ পিছফালটো আপোনালোকক দেখাম ব'লক। আগতে এবাৰ আহিছোঁ, কিবা ল'ৰা ছোৱালী দুজনী ইয়াত পাৰ্কত কিবা কৰি আছে, সেইকাৰণে ভাবিছোঁ মই। তেতিয়া আহিছোঁ আকৌ, এতিয়া নাই দেখিছোঁ। এই ডাঙৰ পুখুৰী এটা বনাইছে। চাম কি আছে বস্তু বৰক। এবাৰ আহিব, পাৰ্কখনত বহুত মজা লাগে। এবাৰ আহি চাব, পাৰ্কখন বহুত মজা লাগে পাৰ্কখনত। পাৰ্কখন এইবিলাক কি হ'ব? ইয়াত পাথৰ, আগৰ দিনৰ পাথৰবিলাক ইয়াত, এই দেখক আগৰ দিনৰ পাথৰ। আৰু এইটো কি বনাইছে? ভূতৰ ঘৰ, এইখন ভূতৰ ঘৰ বনাইছে এখন। আৰু ইয়াৰ পৰা বিলখন বহুত ধুনীয়া দেখা যায়। তো গাইজ, এই যে বুদ্ধদেৱৰ মূৰ্তি বনাইছে, এই পাৰ্কখনত সঁচাকে বহুত পুৰণা মানে আগৰ দিনৰ বস্তু আছে, বনোৱা হৈছে। যেনেকৈ বুদ্ধদেৱৰ মূৰ্তি, পাথৰ আৰু বহুত কিবা বস্তু আছে। আৰু এই দেখা দুটা হাঁহ, আৰু ইয়াত মানে পানী ওপৰলে উঠি পানী পৰে আৰু এই জিৰাফ এটা বহুত ডাঙৰকৈ বনাইছে, জিৰাফ। আৰু বলক চাই থাকোঁ, জিৰাফটো বহুত ডাঙৰ বনাইছে। ভিতৰত সোমালে ফাৰ্ষ্টত জিৰাফটোৱে আছে, দেখিবলৈ হ'ব। আৰু এইপিনে এই ঘৰখনত বাইক খেল দেখায়, মানে বাইকৰ খেল দেখায় এই ঘৰখনত। এতিয়া বন্ধে আছে। এতিয়া 6টা বাজি গ'ল আৰু এতিয়া পাৰ্কখন বন্ধ হ'ব। তো বহুত মজা লাগিছে পাৰ্কখনত আহি, আৰু বহুত এনজয় কৰিছোঁ, বহুত কেইটা বস্তু তুলিছোঁ। ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগত থকা বেল আইকনটো ক্লিক কৰি দিব, আৰু নতুন এটা ভিডিঅ'লৈ দেখা হ'ব। বাই বাই।